ভালপোৱা আচলতে কি হয়? হোৱাট ইজ লাভ? দিনটো কেইবাৰ তুমি আই লাভ ইউ ক'লা, সেইটো ভালপোৱা নহয়। দিনটোৰ কিমানবাৰ তুমি সেইটো অনুভৱ কৰিলা যে এইটো সঁচা বুলি, সেয়া ভালপোৱা। ভালপোৱা এইটো নহয় যে এজনে সিজনৰ লগত কিমান দিন, কিমান মাহ বা কিমান সপ্তাহ বা কিমান বছৰ একেলগে অতিবাহিত কৰিলে। আচলতে প্ৰত্যেক দিনাই ইজনে সিজনৰ কিমান যত্ন লয়, সেয়া ভালপোৱা। সপ্তাহত কিমানবাৰ ডেটত গ'লা, এমাহত কিমানটা উপহাৰ পালা, সেইবোৰ ভালপোৱা নহয়। ভালপোৱাত প্ৰিয়জনৰ মৰমৰ মাতষাৰ আৰু যত্নই যথেষ্ট। আনক দেখি ৰিলেশ্যনশ্বিপত অহা বা শ্ব' অফ কৰা মানে ভালপোৱা নহয়। ভালপোৱা অন্তৰৰ নিভৃত কোণৰ পৰা হয়, কোনেও নেদেখাকৈ, নিজেও নজনাকৈ। কোৱা হয় ভালপোৱা অন্ধ হয়, কিন্তু নহয়। ভালপোৱাই আচলতে সঁচাটো দেখে, অনুভৱ কৰে আৰু বিশ্বাসৰ মালা গাঁঠে। ৰোমেন্স ইজি হয়, কিন্তু সঁচা ভালপোৱা বহুত কঠিন। যিকোনো সময়ত শৰীৰ স্পৰ্শ কৰিবলৈ বিচৰা নহয়, অনুভৱ কৰি হৃদয় স্পৰ্শ কৰাৰ নাম ভালপোৱা। বাটে ঘাটে চকু টিপ মৰা নহয়, চকু পানী মচি দিয়াৰ নাম ভালপোৱা। ভালপোৱা মানে সেইজন ব্যক্তিৰ লগত থকা যিজনে তোমাক আটাইতকৈ সুখী কৰি ৰাখিব পাৰিব, তোমাৰ চকু পানী কেতিয়াও নিবিচাৰিব। ঘণ্টাৰ পিছত ঘণ্টা ধৰি কথা পতা মানে ভালপোৱা নহয়। আপোনজন মৌন থাকিলেও তেওঁৰ মনৰ কথা বুজি পোৱাটোহে ভালপোৱা। কোনো আদেশ উপদেশ বা কাৰোবাৰ কথাত কথা মিলাই এটা বান্ধোনত থকা মানে ভালপোৱা নহয়। ভালপোৱা মানে মুক্তি, ফ্ৰীডম। সেইটোৱেই সঁচা ভালপোৱা, যিটোৱে তোমাক তোমাৰ পাৰফেক্ট ৰিফ্লেকশ্যনটো দেখুৱাব। ভালপোৱা মানে কোৱা নহয়, ভালপোৱা মানে বুজি পোৱা। ভালপোৱা মানে দেখুওৱা নহয়, অন্তৰৰ পৰা অনুভৱ কৰা। ভালপোৱা মানে সংগীজনৰ দুখ বিচাৰি ফুৰা নহয়, সংগীজনৰ বেষ্টটো বিচাৰা। ভালপোৱা মানে ডিমাণ্ড নহয়, ভালপোৱা মানে ত্যাগ কৰা। ভালপোৱা মানে আঘাত দিয়া নহয়, ভালপোৱা মানে যত্ন লোৱা। হাজাৰ সমস্যাৰ মাজত যিজনে তোমাক অকলে এৰি থৈ নাযায়, প্ৰতিপল সমস্যাৰ মুখামুখি হ'বলৈ সাহস দিয়ে, সেয়া ভালপোৱা। বিপদত তোমাক এৰি আনৰ সংগ বিচৰাটো ভালপোৱা নহয়। যদি কোনোৱে তোমাৰ কাৰণে কান্দে, তুমি কন্দা দেখিলে তেওঁ উচপি উঠে, সেয়া ভালপোৱা। কিন্তু যদি কোনোবাই তোমাক কন্দুৱায়, তেন্তে সেয়া ভালপোৱা নহয়, সেয়া প্ৰতাৰণা। যেতিয়া কাৰোবাৰ লগত থাকিও তুমি সুখ বিচাৰি নোপোৱা, সেয়া ভালপোৱা নহয়। যেতিয়া তুমি নিজকে আটাইতকৈ সুখী যেন অনুভৱ কৰা, এজন সম্পূৰ্ণ ভৰসা কৰিব পৰা এগৰাকী সংগীৰ কাষত পোৱা, সেয়া ভালপোৱা। তোমাৰ পকেট শূন্য দেখি যিজন আঁতৰি যায়, সেয়া ভালপোৱা নহয়। সেই সময়ত যিজনে লগ দিয়ে আগুৱাই যাবলৈ, সফলতাৰ পৰতো সেইগৰাকীয়ে জীৱন সংগী হোৱাৰ যোগ্য, আৰু এয়াই প্ৰকৃত ভালপোৱা।